আজি আমি কথা ক'ব খুজিছোঁ এই কৰোণা ভাইৰাছ আৰু ইণ্ডিয়ান ইকনমি ৰিলেশ্যনটো কেনেকুৱা হ'ব। মানে আপোনালোকেতো গমেই পায় বহুত ধৰণৰ বিজনেছ এতিয়া ষ্টপ হৈ গৈছে আৰু বহুত ধৰণৰ বিজনেছ গ্ৰ' কৰি আছে। চ' সেইটোৰ ওপৰত আমি চবেই জানো যে কৰোণা ভাইৰাছৰ কাৰণে ইণ্ডিয়ান ইকনমিত বহুত ডাঙৰ এটা হেম্পাৰ এটা আহিব আৰু কিন্তু কেনেধৰণৰ হেম্পাৰ আহিব আৰু কি বিজনেছ গ্ৰ' কৰিছে কি বিজনেছ ডাউনৰ ফালে গ'লে। বিজনেছ গ্ৰ' কৰিছে আপোনাৰ যোনবিলাক কমাৰ্চ বিজনেছ চাইট আছে সেইবিলাক গ্ৰ' কৰিছে। এক্সাম্পল দি আছোঁ এটা দুটা। তাৰপিছত ভিডিঅ' কনফাৰেঞ্চিং বিজনেছ গ্ৰ' কৰিছে, ফাৰ্মাচিউটিকেল বিজনেছ গ্ৰ' কৰিছে আৰু আপোনাৰ যোনবিলাক এচেঞ্চিয়েল বস্তু আছে মানে ধৰক আমি খোৱা বস্তুবিলাক যিবিলাক আমি কনজিউম কৰোঁ সেইবিলাক গ্ৰ' কৰি আছে। আৰু যোনবিলাক ডাউন হৈ আছে ধৰক এয়াৰলাইন্সৰ বিজনেছ ডাউন হৈ আছে, ট্ৰেভেলৰ বিজনেছ ডাউন হৈ আছে, লজিষ্টিকৰ বিজনেছ ডাউন হৈ আছে, এইবিলাক ইনভেষ্টমেণ্টৰ বিজনেছ ডাউন হৈ আছে, এইবিলাক বিজনেছ ডাউন হৈ আছে। চ' আৰু আমি এটা কথা জানো যে কৰোণা ভাইৰাছটো শেষ হৈ যাব। মানে পাঁচ সপ্তাহৰ পিছত 5টা ষ্টেজৰ পিছত এইটো শেষ হৈ যাব। 5 সপ্তাহ নহয়, 5টা ষ্টেজৰ পিছত এইটো শেষ হৈ যাব। চ' মানে চব কাণ্ট্ৰিয়ে নহয় একচুৱেলি, চাইনাই এইটো ৰিভাইভ কৰিছে এজ পাৰ তেওঁলোকৰ ডাটা, যিটো মানে হাৰ্ড ডাটা আছে সেইটোৰ ওপৰত আমি বিলিভ কৰি পেলাই কৈছোঁ। যদি কিবা লুকাইছে সেইটো নাজানো। কিন্তু কথাটো হ'ল ইণ্ডিয়া এতিয়া যিমানখিনি ইনভেষ্ট কৰি আছে কৰোণা ভাইৰাছৰ ওপৰত, মানে বহুতে ডনেশ্যনো কৰি আছে, বহুত ডনেশ্যন, তথাপিও সেইখিনি ডনেশ্যন যিখিনি ইনভেষ্টমেণ্ট হ'ব বা যিখিনি মানুহ ইমান 133 crore পপুলেশ্যন, গোটেইখিনি মানুহক ছাপোৰ্ট কৰিব লাগিব, যিমান গোটেইখিনি ষ্টেটক পইচা দিব লাগিব। চ' সেইখিনি পইচা কমেই পৰি যাব, অভিয়াছলি কম পৰিব। চ' এটা মানে ইকনমিক ডাউনফল এটা হ'ব। কিন্তু ইকনমিটো ৰাইজ কৰাৰ কাৰণে সেইটো কাৰ ওপৰত ডিপেণ্ড কৰিব যে ইকনমিটো ৰাইজ কৰিব? সেইটো ডিপেণ্ড কৰিব অকল আমাৰ ওপৰত। চ' ৰাইজ আমাৰ ওপৰত কেনেকৈ ডিপেণ্ড কৰিব যে আমি কৰোণা ভাইৰাছৰ যেতিয়া লকডাউনটো খতম হ'ব তাৰপিছত আমি কেনেকৈ নতুন প্ৰচেছ বা নতুন টেকন'লজি আমি কেনেকৈ এডপ্ট কৰিব পাৰোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া আৰু এটা বস্তু ডিপেণ্ড কৰিব আমি কেনেকৈ কনজিউম কৰোঁ। আমি যিমানে কনজিউম কৰোঁ সিমানে আমাৰ ইকনমি ভাল হ'ব, সিমানে আমাৰ যিবিলাক কোম্পেনীজ আছে, যিবিলাক আমাৰ গভমেণ্ট মানে চেক্টৰ হওক বা প্ৰাইভেট চেক্টৰ হওক, গোটেইখিনিয়ে ডিপেণ্ড কৰে কনজিউমাৰৰ ওপৰত। কনজিউমাৰ হ'লোঁ আমি কিমান কনজিউম কৰিম সেইটোৰ ওপৰত আমাৰ দেশৰ ইকনমিটো ডিপেণ্ড কৰিব। আমি যদি কনজিউম কম কৰোঁ, আমাৰ ধৰক পইচা যদি লগত থাকে, আমি পইচাখিনি আমি এনেকুৱা হ'ব পাৰে, আমাৰ এনেকুৱা মানে মেণ্টেলিটি আছে যে আমি পইচাখিনি জমা কৰি থৈ দিওঁ যে আৰু কিবা ক্ৰাইচিছ আহিব পাৰে নেকি ফিউচাৰত, সেইটো কাৰণে আমি জমা কৰিব পাৰোঁ। যদি সেইটো হয় তেনেহ'লে আমাৰ পইচা যদি আমি জমা কৰি থৈ দিওঁ, ইকনমি ইচ্ছা কৰা তলৰ ফালে যাই থাকিব, ওপৰৰ ফালে কেতিয়াও নাযায়। তাতে আৰু এটা কথা আছে যে বহুত মানুহৰ এনেকুৱা আমাৰ মানে জানাইতো মানে পভাৰ্টি লাইনত থকা পপুলেশ্যন বহুত বেছি। চ' সেইখিনি মানুহৰ হাতত যিখিনি পইচা আছে সেইখিনি পইচা মানুহে এনেও জমাই কৰিব, মানুহে খৰচা কৰিব নুখুজিব। কিন্তু এতিয়া ইণ্ডিয়াৰ অৱস্থাটো এনেকুৱা হৈছে যে সেইখিনি পইচা আমাৰ যদি ইউটিলাইজ কৰিব পাৰোঁ, যদি মানুহে সেইখিনি পইচা খৰচা কৰে, যদি এনেকৈ নাভাবে যে আমি খৰচাই নকৰোঁ, যে আমি জমাই কৰিম, তেনেহ'লে কিন্তু আমাৰ ইকনমি উঠাওঁতে বহুত টাইম লাগিব। কাৰণ সেইখিনি পইচা গভমেণ্টে খৰচা কৰি আছে, কাৰ পইচা? আমাৰে পইচা। যদি গভমেণ্টৰ লগত পইচাই নাথাকে কেনেকৈ ৰাইজ কৰিব? চ' আৰু এটা কথা ক'ব খুজিছোঁ, আৰু এটা বস্তু ইণ্ডিয়ান গভমেণ্টৰ কাৰণে এটা ইম্পৰ্টেণ্ট বস্তু, ইণ্ডিয়ান গভমেণ্টে এটা এডভান্টেজ ল'ব পাৰে কি, ট্ৰাম্পে ইউনাইটেড ষ্টেটছৰ প্ৰেছিডেণ্ট ট্ৰাম্পে বাৰে বাৰে কৈ আছে যে মানে চাইনাৰ লগত ৰিলেশ্যনটো সিহঁতৰ বেয়া হৈ গৈছে। আৰু চাইনাত সিহঁতৰ বহুত বেছি কোম্পেনীজ আছে, বহুত বেছি, অভাৰ 200 কোম্পেনীজ আছে। মই এটা লিংক পাইছিলোঁ, অভাৰ 200 কোম্পেনীজ আছে। আৰু ট্ৰাম্পৰ লিডাৰশ্বিপত ট্ৰাম্পে কেতিয়াও নিবিচাৰিব যে নেক্সট টাইম আৰু চাইনাৰ লগত কিবা ৰিলেশ্যন কৰক, ভাল ৰিলেশ্যন কৰক। ৰিলেশ্যনটো যাতে বেয়াই হয় সদায় সেইটোৱে বা বেয়াকৈ থাকে সেইটো বিচাৰে, কাৰণ নেক্সট টাইম যাতে আৰু এনেকুৱা কেতিয়াও চাইনাই কৰিব মানে নকৰে এজ পাৰ ট্ৰাম্প। চ' ট্ৰাম্পে কি কৰিব, যিহেতুকে এতিয়া সিদিনা মই কৈছোঁ চাইনা এতিয়াও আপোনাৰ এছিয়াৰ কাৰণে বিজনেছ গেটৱে। চ' চাইনাত কিমান গোটেই অল অভাৰ ৱৰ্ল্ডৰ ফেক্টৰীজ, অল অভাৰ ৱৰ্ল্ডৰ কোম্পেনীজৰ ফেক্টৰী চাইনাত আছে। চ' সেইবিলাক যদি মানে ইউ এছ এৰ লগত ইণ্ডিয়াৰ ৰিলেশ্যনটো যেনেকুৱা, সেইবিলাক যদি ইউ এছ এ ইণ্ডিয়াত ট্ৰান্সফাৰ কৰে সেইবিলাক ফেক্টৰী, সেইবিলাক প্লান্ট, তেনেহ'লেতো ইণ্ডিয়াৰ ইকনমি বহুতেই ওপৰত যাব। চ' আজিৰ কাৰণে এইখিনিয়ে ক'ব লগা আছিল। কালি আৰু লগ পাম বেলেগ এটা টপিকত। নমস্কাৰ।